মঙলদৈ আৰক্ষীৰ সফলতা 24 ঘণ্টা নহওঁতে কৰায়ত্ব কৰিলে গৰু চুৰি চক্ৰক নিশা অভিযান চলাই চুৰি হোৱা 3টা গৰুসহ 4জনক কৰায়ত্ব কৰে মঙলদৈ চহৰৰ নিকটৱৰ্তী মেধিপাৰা গাঁৱৰ পৰা 2 জুনৰ নিশা প্ৰায় 2 বজাত তলা ভাঙি গোহালিৰ পৰা 3টা গৰু চুৰে লৈ যায় লগে লগে ঘটনাটি স্থানীয় ৰাইজে আৰক্ষী থানাত অৱগত কৰে আৰক্ষীয়ে ধৃত চুৰকেইজনৰ পৰা পৰি ৰোৱা মোবাইল ফোনৰ পম খেদি জোৰদাৰ তদন্ত চলাই চুৰকেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে চুৰ 4জনৰ পৰা 2খন 4চকীয়া বাহন মোৰ ঘৰৰ পৰা এজনী গাই গৰু লৈ যায় জাৰ্চি ক্ৰছ আৰু মোৰ ঘৰৰ সন্মুখৰ মোৰ খুৰা এজনৰ পৰা 2জনী গৰু লৈ যায় 3জনী গৰু নি পেলাই মানে তেওঁলোকে ক'ত নিলে আমি গম নাপাওঁ ৰাতিপুৱা শুই উঠাৰ পিছত আমি খবৰ পাইছোঁ যে আমাৰ গৰু নাই তাৰপিছত আমি দেখাৰ পিছত আমি লৰা ধৰা কৰি খবৰা খবৰি কৰিলোঁ আমাৰ ইয়াতে মঙলদৈ সদৰ থানাত আহিলোঁ আহি মঙলদৈ সদৰ থানাত আমি যোগাযোগ কৰিলোঁ তেওঁলোকৰ দুৰ্ভাগ্য আছিল তেওঁলোকৰ এটা মোবাইল তাৰমানে তাতে পৰি ৰ'ল আৰু সেই আমাৰ গোহালিৰ ভিতৰত পৰি ৰ'ল আপোনাৰ নিজৰ মোৰ খুৰাৰ গোহালিৰ ভিতৰত পৰি ৰ'ল আৰু সেই মোবাইলটোৱে আমাক আনি কিনে আমি ইয়াতে আমাৰ ইয়াৰ পৰা পেট্ৰলিং পাৰ্টি গ'ল তেওঁলোকে তাতে ইনভেষ্টিগেট কৰিলে কৰি উঠি মোবাইলটো লৈ আহিল মোবাইলটো লৈ আহি আমাক ইয়ালৈ মাতিলে আমি এজাহাৰ দিলোঁ তাৰপিছত মোবাইলটোৰ জৰিয়তে যোৱা নিশা প্ৰায় 3-4 মান বজাত আমাকো মাতিছে আমাৰ ইয়াৰে সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়া মহোদয় মুকুট কাকতি ছাৰ আৰু আমাৰ ছাৰ কৃষ্ণকান্ত লস্কৰ ছাৰ এনেকৈ তেখেতসকলে আমাক মাতিছে গৰু ৰিকভাৰী কৰা বুলি কৈছে গৰু চুৰি হোৱাৰ 24 ঘণ্টা নহওঁতে আমি গৰু তেখেতসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি আহি ইয়াতে চাইছোঁ হয় আমাৰ গৰুৱে হয় আমাৰ গৰু আমি পাইছোঁ আৰু এনেকুৱা ধৰণে যদি আমাৰ থলুৱা অসমীয়া গাঁৱৰ মাজত গৈ তেনেকুৱা ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰে আজি গৰু চুৰি হৈছে কালিলৈ আৰু এটা কিবা অন্য কাম হ'ব পৰহিলে ডকাইতি হ'ব চৰহিলে মাৰ্ডাৰ হ'ব গতিকে এই পৰ্যায়বিলাক এনেকুৱা ধৰণে থাকিলে আমাৰ অলপমান মানে চিন্তনীয় হৈ পৰিছে চোৰকেইটা এতিয়া ইয়াতে মানে তেখেতসকলে চোৰকেইটাই কোৱা মতে ইহঁত আমাৰ নিকটৱৰ্তী আমাৰ মঙলদৈৰ সমষ্টিৰে বান্দিয়া গাঁৱৰ বা খাৰুপেটীয়াৰ এজন আছে এনেকুৱা ধৰণে বুলি আমি জানিব পাৰিছোঁ আমাৰ বৰ্তমান পুলিচ প্ৰশাসনৰ পৰা গম পোৱা মতে 6জনৰ পৰা 8জন জড়িত আছে তাৰে এখন গাড়ী ব্যৱহাৰ কৰিছিলে গাড়ীও ইতিমধ্যে ইয়াতে আহি তেখেতসকলে জব্দ কৰিছে আৰু গাড়ী উদ্ধাৰ কৰি জব্দ কৰি ইয়াত ৰাখিছে চোৰ 4জন চোৰ ধৰিছে 4জন চোৰৰে এজন তাৰে বেপাৰী তেখেতৰ গৃহত তাৰমানে বস্তুটো জমা কৰে আৰু তাৰপিছত বাকী কেইজনে তাৰমানে তাৰ পৰা ছাপ্লাই কৰে গৰু চুৰি হৈ 24 ঘণ্টা নহওঁতে গৰু পুনৰুদ্ধাৰ কৰি গৃহস্থক মাতি চমজাইছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ বিশেষকৈ ধন্যবাদ জনাইছোঁ কৃষ্ণকান্ত লস্কৰ ছাৰ মুকুট কাকতি ছাৰ তেখেতসকলৰ প্ৰাণ প্ৰচেষ্টাৰ ফলত যোৱাকালি 4 বজাৰ ভিতৰত গৰু ইয়াত আমি হাজিৰ কৰি দিছে আমি পাইছোঁ আৰু আমি এইটো দাবী জনাইছোঁ আমি বিভিন্ন দল সংগঠনৰ পৰা আহিছোঁ আৰু আমি এটি দাবী জনাইছোঁ যে অনাগত সময়ত যাতে এনেকুৱা ধৰণৰ পৰ্যায় নহয় আৰু যি আজি ধৰা পৰিছে তেখেতসকলক যাতে জেল হাজতৰ পৰা 3 মাহ পিছত ওলাই যাব নোৱাৰে তেখেতসকলক তেনেকুৱা এটা বিহিত ব্যৱস্থা কৰি তেখেতসকলক পাৰিলে যাৱজ্জীৱনে কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে নতুবা তেনেকুৱা ধৰণৰ কি পৰ্যায়ৰ শাস্তি বিহিব পাৰি সেই পৰ্যায়ৰ চৰম শাস্তিটো বিহিব লাগে